খেলিবলৈ আলু পিঁয়াজে পালে চব বৰবাদ আৰম্ভ হৈ গ'ল মোৰ ডেন্স স্কুল আৰু এটি ভূতৰ কাহিনী হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল মিহিৰনছ ব্লগ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আগৰ এটি ভিডিঅ'ত মই কৈছিলোঁ যে মই এখন কলাৰ স্কুল খুলিবলৈ গৈ আছোঁ স্কুলখনৰ সকলো কাম সম্পূৰ্ণ হৈ গ'ল এতিয়া ৰেডি তাৰ আগতে অলপমান মনৰ কথা কৈ লওঁ মোৰ সৰুৰ পৰা এটা ইচ্ছা আছিলে এটা আশা আছিলে নিজকে নৃত্যশিল্পী হিচাপে নৃত্যৰ জগতখনত প্ৰতিষ্ঠিত কৰাৰ সিমান সফল হোৱা নাই আৰু মানুহৰ যে এই আশাবোৰ এই সপোনবোৰ বৰ দীঘলীয়া হয়নে এই সপোনৰ লিষ্টখন হেঁপাহবোৰৰ লিষ্টখন দীঘলীয়া হৈ গৈ থাকে মানুহৰ এটা পায় আকৌ নতুন এটা আশা জাগে তেনেকুৱা এটা আশাৰ ভিতৰতে মোৰো এই এটা আশা মনত পুহি ৰখা সেই সপোনটো বহুত বছৰ আগৰ পৰা ভাবি থকা সেই সপোনটোক কিয়নো বাস্তৱত ৰূপায়িত নকৰোঁ সেইকাৰণে এটা সৰু প্ৰয়াস হাতত লৈ নতুনকৈ এটা আৰম্ভণি কৰিলোঁ লগতে আছিলে পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ কৰাৰ খুব ইচ্ছা আছিলে হৈ উঠা নাছিলে বাস্তৱত যিহেতু আমাৰ গুৱাহাটীত ইয়াৰ সুবিধা নাছিলে ডিব্ৰুগড়লৈকে না মানে ঘৰৰ পৰা পাৰ্মিশ্যন নাছিলে যোৱাৰ ডিব্ৰুগড়লৈ গৈ মানে মাষ্টাৰ কৰাৰ পাৰ্মিশ্যন নাছিলে তো হৈ উঠা নাছিলে বাস্তৱত বাৰু যি নহওক থেংকছ টু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি যাৰ কাৰণে মোৰ এই সপোনটো পূৰ্ণতা পালে নাজানো কিমান দূৰ সফল হ'ম কিমান দূৰ আগবাঢ়ি যাম আশীৰ্বাদ কৰিব যাতে মই মোৰ এই সপোনটো মোৰ এই ইচ্ছাবোৰ আগবঢ়াই লৈ যাব পাৰোঁ লগতে আনকো আগবঢ়াই লৈ যাব পাৰোঁ গতিকে ৱেলকাম টু মাই এনেকুৱা এখন পৃথিৱী য'ত আছে এনেকুৱা এখন কলাৰ পৃথিৱীলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ য'ত আছে নৃত্য গীত অভিনয় এই সকলোখিনি অপেনিং হৈ গ'ল 4 তাৰিখে ইয়াৰ অপেনিং হৈ গ'ল একদম সৰু সুৰাকৈ একদম সৰুকৈ অপেনিং কৰি দিলোঁ কেইটামান ল'ৰা ছোৱালীৰ সৈতে আৰু মোৰ লগৰ কেইজনৰ সৈতে গতিকে আহকচোন সেই দিনটোলৈ পুনৰ আকৌ উভতি যাওঁ কেনেকৈনো কি হ'ল দিনটোত কি কৰিলোঁ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা আকৌ আৰম্ভ কৰোঁ আহক তেনেহ'লে শেষলৈকে চাব ভগৱানৰ ওচৰত সেৱা এটি জনাই আৰম্ভ কৰিলোঁ আজিৰ দিনটো আৰু মহাৰাজা উঠিবৰ হোৱাই নাই এতিয়ালৈকে আৰু মই ৰেডি কৰি আছোঁ ৰাতিপুৱাৰ নাস্তা কাম বন খাই লওঁ বহুত কাম আছে গা পা ধুই ৰেডি কৰাই দিলোঁ কিন্তু গা ধুই একো লাভ নাই আৰু উৎপাত আৰম্ভ হৈ গ'ল আলু পিঁয়াজ বৰবাদ হৈ গ'ল মোৰ চেচ কি কৰিছে মানুহজনে কৈ আছে ভূতৰ কাহিনী আৰু সকলোৱে আমাৰ ৰাইজসকলে চাওক কি একদম মনোযোগ দি শুনি আছে খানা 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 খাই লওঁ সকলোৱে ঘৰা ঘৰি যাবলৈ ওলালে বাই বাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই